নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে। আসাম হিষ্ট্ৰীৰ ওপৰত যোনটো মই কম্প্ৰিহেনচিভ ভিডিঅ' কোৰ্চ বনাই আছিলোঁ, সেই কোৰ্চটোৰ আজি 3 নম্বৰ পাৰ্টটো আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰ যোন দুটা পাৰ্ট আছিলে, সেই দুটা পাৰ্টত মই প্ৰি এনচিয়েণ্ট আসাম হিষ্ট্ৰী আৰু এনচিয়েণ্ট আসাম হিষ্ট্ৰীৰ যিমানবিলাক ইম্পৰ্টেণ্ট টপিকছ আছিলে, সেই সকলোবোৰ ডিছকাশ্যন কৰিছোঁ আৰু লগতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছো ডিছকাশ্যন কৰিছোঁ। আজি আমি এই পাৰ্টটোত মেডিয়েবল আসাম হিষ্ট্ৰীৰ ওপৰত ডিছকাশ্যন কৰিম। মেডিয়েবল আসাম হিষ্ট্ৰীত বহুতকেইটা টপিকছ আছে। সেই সকলোবোৰ টপিকছ সামৰি যদি এটা ছিংগল ভিডিঅ' বনোৱা যায়, সেই ভিডিঅ'টো সিমান ইউজফুল নহ'ব। ডেটছ ৱাই আমি মেডিয়েবল আসাম হিষ্ট্ৰীটো ডিফাৰেণ্ট পাৰ্টত ডিছকাশ্যন কৰিম। আজি এই ভিডিঅ'টোত অনলি আমি খেন ডাইনেষ্টি আৰু কোচ ডাইনেষ্টিৰ ওপৰতে ডিছকাশ্যন কৰিম। পালা ডাইনেষ্টিৰ যোনজন লাষ্ট ৰজা আছিলে জয়পালাৰ মৃত্যুৰ পিছত যিসকল ৰজাই কামৰূপ কিংডমত ৰুল কৰিছিলে, সেইসকল ৰজা ইমান শক্তিশালী নাছিলে আৰু সিমান ক্ষমতাশীল নাছিলে। ডেটছ ৱাই কামৰূপ কিংডমখন ডিফাৰেণ্ট পাৰ্টত ডিভাইড হৈ যায় আৰু সেই ডিফাৰেণ্ট পাৰ্টত ডিফাৰেণ্ট কিছুমান ডাইনেষ্টি শক্তিশালী হৈ ধৰে আৰু তেখেতসকলে নিজৰ কিংডম তাত এষ্টাব্লিছ কৰে। যেনেকুৱা ধৰি লওক চুতীয়া কিংডম, কছাৰী কিংডম, কমতা কিংডম। এই শ্লাইডটোত যোনখন মেপ মই প্ৰেজেণ্ট কৰিছোঁ, এইখন 13th চেঞ্চুৰীৰ অসমৰ মেপ। ইয়াতে আপোনালোকে চাব পাৰে যে 13th চেঞ্চুৰীত অসমৰ কোনটো পাৰ্টত কোন ডাইনেষ্টিয়ে ৰুল কৰিছিল আৰু তেখেতসকলৰ কিংডমবিলাকৰ বাউণ্ডাৰীও ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে। চ' মেডিয়েবল আসাম হিষ্ট্ৰী আমি ষ্টাৰ্ট কৰিম খেন ডাইনেষ্টিৰ পৰা। আৰু খেন ডাইনেষ্টিয়ে কমতা কিংডমত ৰুল কৰিছিলে আৰু খেন ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে পৃথু। ফাৰ্ষ্ট মুছলিম ইনভেজন মহম্মদ বিন বাখতিয়াৰ খিলজী ইন 1206 AD। আৰু পৃথুৰ টাইমতে ফাৰ্ষ্ট মুছলিম ইনভেজন হৈছিলে অসমত আৰু সেইটো হৈছিলে মহম্মদ বিন বাখতিয়াৰ খিলজীৰ আণ্ডাৰত। কিন্তু মহম্মদ বিন বাখতিয়াৰ খিলজী পৰাস্ত হৈছিলে পৃথুৰ হাতত আৰু এইটো কথা লিখা আছে কণাই পৰহি বোৱা ৰক ইনস্ক্ৰিপশ্যনত। ছেকেণ্ড ইনভেজন গিয়াছুদ্দিন খিলজী 1228 AD, এগেইন ডিফিটেড বাই পৃথু। আৰু পৃথুৰ টাইমতে ছেকেণ্ড মুছলিম ইনভেজন হৈছিলে আৰু সেইটো কৰিছিলে গিয়াছুদ্দিন খিলজীয়ে 1228 AD আৰু এগেইন গিয়াছুদ্দিন খিলজীও পৰাস্ত হৈছিলে পৃথুৰ হাতত। কিন্তু যোনটো থাৰ্ড নম্বৰ ইনভেজন কৰিছিলে মুছলিমে অসমত, সেইটোত কিন্তু পৃথু পৰাস্ত হৈছিলে আৰু সেইটো কৰিছিলে নাছিৰুদ্দিনে 1228 AD। আৰু নাছিৰুদ্দিন আছিল ইলতুৎমিছৰ পুতেক আৰু ইলতুৎমিছ তেতিয়া দিল্লীৰ ৰজা আছিলে। চ' নাছিৰুদ্দিনে যেতিয়া কমতা কিংডম কেপচাৰ কৰে, তেতিয়া সান্ধ্য বুলি এজন ৰজা কমতা কিংডমৰ ৰজা পাতে আৰু সান্ধ্য আছিলে নাছিৰুদ্দিনৰ ট্ৰিবিউটৰী কিং মিনছ হ'ল তলতীয়া ৰজা। লেটাৰ হি অভাৰ থ্ৰিউ এলিজিয়েন্স অৱ নাছিৰুদ্দিন। পিছৰ ফালে তেখেতে নাছিৰুদ্দিনৰ অৰ্ডাৰ ফ'ল' কৰা বন্ধ কৰি দিয়ে আৰু নিজকে কমতা কিংডমৰ ইণ্ডিপেণ্ডেণ্ট কিং হিচাপে ডিক্লেয়াৰ কৰে। শ্বিফটেড কেপিটেল ফ্ৰম নৰ্থ গুৱাহাটী টু কোচবিহাৰ। আৰু পিছত তেখেতে কমতা কিংডমৰ কেপিটেল নৰ্থ গুৱাহাটীৰ পৰা কোচবিহাৰলৈ শ্বিফ্ট কৰি দিয়ে। সান্ধ্য ডিফিটেড টুঘ্ৰীল খান ইন 1257 AD। টুঘ্ৰীল খান বুলি এজন মুছলিম গভৰ্ণৰে অসমত ইনভেড কৰিছিলে সান্ধ্যৰ টাইমত আৰু সান্ধ্যই তেখেতক পৰাস্ত কৰিছিলে। আৰু খেন ডাইনেষ্টিৰ কিছুমান ইম্পৰ্টেণ্ট ৰজাৰ নাম হ'ল নীলোধ্বজ আৰু চক্ৰধ্বজ। চ' খেন ডাইনেষ্টিৰ যোনজন লাষ্ট ৰজা আছিলে, সেইজন আছিলে নীলম্বৰ আৰু সেই নীলম্বৰক ডিফিট কৰিছিলে আলাউদ্দিন হুছেইন শ্বাহে 1498 AD। আলাউদ্দিন হুছেইন শ্বাহে যেতিয়া কমতা কিংডম কেপচাৰ কৰিছিলে, তেখেতে কমতা কিংডমৰ বাউণ্ডাৰী আপ টু হাজোলৈ এক্সটেণ্ড কৰিছিলে। দেন ইছ্যুড কইন কংকিউৰ অফ কামৰূপ কমতা। আৰু তেখেতে তাৰপিছতে কংকিউৰৰ অফ কামৰূপ কমতা বুলি কিছুমান কইন ইছ্যুড কৰিছিলে আৰু সেই কইনবিলাক টিল 1518 AD লৈ ইউজত আছিলে। গিয়াছুদ্দিন অলিয়া ডিভাইন এণ্টিটি এষ্টাব্লিছ কলনী এট হাজো ছইল অফ মক্কা ইউজ ইন হিজ টম চ' নেম এজ পোৱা মক্কা। আলাউদ্দিন হুছেইন শ্বাহৰ টাইমত গিয়াছুদ্দিন অলিয়া নামৰ এজন ডিভাইন এণ্টিটি অসমত আহিছিলে আৰু তেখেতে নিজৰ কলনী এষ্টাব্লিছ কৰিছিলে হাজোত। আৰু তেখেতৰ যোনটো টম্ব আছিলে, কবৰ আছিলে, সেইটোত মক্কাৰ মাটি ইউজ কৰা বুলি জনা যায়।
চ' তেখেতৰ যোনটো টম আছে সেইটোক সেইকাৰণে পুৱামক্কা বুলি কয়। আৰু পুৱামক্কা জানো যে আমি হাজোত আছে, আৰু সেইটো মুছলমান সম্প্ৰদায়ৰ লোকৰ বাবে সেইটো এটা বহুত পবিত্ৰ স্থান হয়। খেন ডাইনেষ্টিৰ পিছত যোনটো ডাইনেষ্টিয়ে কমতা কিংডমত ৰুল কৰিবলৈ লৈছিলে সেইটো আছিলে কোচ ডাইনেষ্টি, আৰু সেই কোচ ডাইনেষ্টিৰ প্ৰজেনিটৰ আছিলে হাৰিয়া মণ্ডল। প্ৰজেনিটৰ মিনছ হ'ল অৰিজিন, যে কোচ ডাইনেষ্টিৰ অৰিজিন ক'ৰ পৰা হৈছিলে, আৰু সেইটো হৈছিলে হাৰিয়া মণ্ডলৰ পৰা। আৰু হাৰিয়া মণ্ডলৰ জন্ম হৈছিলে চিকনাগ্ৰাম, আৰু সেই চিকনাগ্ৰামখন আছিলে গোৱালপাৰা ডিষ্ট্ৰিক্টত। আৰু হাৰিয়া মণ্ডলৰ পুতেক আছিলে বিশ্বসিংহ, আৰু বিশ্বসিংহই কমতা কিংডমত 1515 to 1540 AD লৈ ৰুল কৰিছিলে। আৰু তেখেতে কোচ ডাইনেষ্টিৰ যোনটো ফাউণ্ডেশ্যন আছিলে কমতা কিংডমত এষ্টাব্লিছ কৰিছিলে। আৰু তেতিয়া কমতা কিংডমৰ কেপিটেল আছিলে কোচ বিহাৰ, আৰু তেখেতে যোনবিলাক 12 ভূয়াজ আছিলে সেই 12 ভূয়াজবিলাকক ডিফিট কৰি কমতা কিংডমৰ ৰজা হৈছিলে। মানে খেন ডাইনেষ্টিৰ পিছত অলপ সময়ৰ কাৰণে কমতা কিংডমৰ এডমিনিষ্ট্ৰেশ্যনটো 12 ভূয়াজৰ লগত আছিলে, আৰু সেই 12 ভূয়াজবিলাককে হৰাই তেখেতে কমতা কিংডমৰ ৰজা হৈছিলে। ৰিভাইভ ৱৰ্শ্বিপ এট ৰুইনছ অফ কামাখ্যা টেম্পল, আৰু কামাখ্যা টেম্পলত যোনটো পূজা অৰ্চনা কৰা যোনটো নিয়ম আছিলে সেইটো তেখেতে ৰিভাইভ কৰিছিলে। কোচ কিংডমৰ যোনজন আটাইতকৈ ফেমাছ ৰজা আছিলে সেইজন আছিলে নৰনাৰায়ণ, আৰু নৰনাৰায়ণে 1540 to 1584 AD লৈ কমতা কিংডমত ৰুল কৰিছিলে। আৰু নৰনাৰায়ণ বিশ্বসিংহৰ পুতেক আছিলে। নৰনাৰায়ণ ছাকচিডেড থ্ৰন অফ কমতা কিংডম উইথ দ্য হেল্প অফ হিজ ব্ৰাদাৰ চিলাৰাই বাই অভাৰথ্ৰয়িং আনাডাৰ ব্ৰাদাৰ নৰসিংহ। নৰনাৰায়ণ ৰজা হোৱাৰ আগত তেখেতৰ ভায়েক নৰসিংহ কমতা কিংডমৰ ৰজা আছিলে, বাট পিছত নৰনাৰায়ণে তেখেতৰ ভায়েক চিলাৰায়ৰ সহায়ত নৰসিংহক কমতা কিংডমৰ সিংহাসনৰ পৰা গুচাই নিজে ৰজা হৈছিলে। আৰু নৰনাৰায়ণৰ টাইমতে কমতা কিংডমৰ হাইষ্ট এক্সপানশ্যন হৈছিলে, আৰু তেখেতসকলে কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা ডিফাৰেণ্ট কিংডমৰ লগত যুদ্ধ কৰি তেখেতসকলৰ মাটিবোৰ এনেক্স কৰিছিলে, আৰু কমতা কিংডমৰ যোনটো বাউণ্ডাৰী আছিলে সেইটো লাৰ্জ এৰিয়ালৈ এক্সপাণ্ড কৰিছিলে। আৰু নৰনাৰায়ণৰ টাইমতে বহুত কেইখন যুদ্ধ কোচ ডাইনেষ্টিয়ে আহোমৰ লগত কৰিছিলে। তাৰে ভিতৰত এখন ইম্পৰ্টেণ্ট যুদ্ধ আছিলে যোনখন আহোম ৰজা চুকাম্ফাৰ লগত কৰিছিলে, আৰু তাৰ পিছতে ট্ৰিটি অফ মাজুলী চাইন হৈছিলে চুকাম্ফা আৰু চিলাৰায়ৰ মাজত। আৰু তাৰ ফলত সেই ট্ৰিটিখনৰ কাৰণে আহোম কিংডমে তেখেতসকলৰ এটা লাৰ্জ এৰিয়া কোচ কিংডমক দিব লগা হৈছিলে, আৰু ট্ৰিটি অফ মাজুলী চাইন হৈছিলে 1563 AD। নৰনাৰায়ণ গেভ চেল্টাৰ প্ৰটেকশ্যন টু শংকৰদেৱা হেল্প হিম টু এষ্টাব্লিছড এক শৰণ নাম ধৰ্ম। এৰাউণ্ড 15th century AD হিন্দুইজমৰ যোনটো প্ৰভাৱ সেইটো আহোম কিংডমত বহুতখিনি বাঢ়ি গৈছিলে, আৰু তাৰ লগে লগে শক্তি যোনটো প্ৰথা আছিলে সেইটো প্ৰথাও আহোম কিংডমত বাঢ়ি গৈ আছিলে, যাৰ ফলত যোনখিনি কমন মানুহ আছিলে আহোম কিংডমৰ সেইসকল মানুহে চিভিয়াৰ এট্ৰচিটিছ বা অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছিলে। আৰু তাৰ ভিতৰত শংকৰদেৱ আৰু তেখেতৰ বহুতখিনি শিষ্যও সেই অত্যাচাৰখিনিৰ সন্মুখীন হ'ব লগা হৈছিলে। চ' তেখেতসকলে আহোম কিংডম এৰি কমতা কিংডমত চেল্টাৰ লৈছিলে, আৰু তাৰ পিছতে শংকৰদেৱে এক শৰণ নাম ধৰ্ম অসমত এষ্টাব্লিছ কৰিছিলে। আৰু নৰনাৰায়ণে কামাখ্যা টেম্পলটো ৰিবিল্ড কৰিছিলে। আৰু নৰনাৰায়ণৰ টাইমতে এটা ফেমাছ ৰোড অসমত বনিছিলে, আৰু সেইটো আছিলে গোহাঁই কমল আলি। আৰু এই ৰাস্তাটো বনাইছিলে তেখেতৰ এজন ভায়েক গোহাঁই কমল, আৰু এই ৰাস্তাটোৱে কানেক্ট কৰিছিলে নাৰায়ণপুৰক কোচবিহাৰলৈ। আৰু এই ৰাস্তাটো বনোৱা কমপ্লিট হৈছিলে এৰাউণ্ড 1547 AD, আৰু এই ৰাস্তাটো 350 miles লং আছিলে। এতিয়া আমি চিলাৰায়ৰ কথা কিছুমান ডিছকাশ্যন কৰিম। চিলাৰায় আছিলে নৰনাৰায়ণৰ ভায়েক, আৰু চিলাৰায়ৰ আৰু এটা নাম আছিলে সেইটো আছিলে শুক্লধ্বজ। আৰু চিলাৰায় আছিলে কামাণ্ডাৰ ইন চিফ অফ কোচ আৰ্মি, আৰু কোচ আৰ্মিৰ তেখেত কামাণ্ডাৰ ইন চিফ আছিলে। আৰু চিলাৰায়ৰ মৃত্যু হৈছিলে 1577 AD ডিউ টু স্মল পক্স। আফটাৰ হিজ ডেথ হিজ চন ৰঘুদেৱ বিকাম গভৰ্ণৰ অফ কোচ হাজো। আৰু চিলাৰায়ৰ মৃত্যুৰ পিছতে তেখেতৰ পুতেক ৰঘুদেৱক
কোচ হাজোৰ গভৰ্ণৰ বনোৱা হয় আৰু কোচ হাজো আছিলে কমতা কিংডমৰ ইষ্টাৰ্ণ পাৰ্ট আফটাৰ ডেথ অফ নৰনাৰায়ণ ইন 1584 AD ৰঘুদেৱ ডিক্লেয়াৰ্ড ইণ্ডিপেণ্ডেন্স এজ এ ৰিজাল্ট কোচ বিহাৰ এণ্ড কোচ হাজো ক্ৰিয়েটেড ইন 1584 চ' যেতিয়া নৰনাৰায়ণৰ মৃত্যু হৈছিলে 1584 AD তেতিয়া ৰঘুদেৱ নাৰায়ণে নিজকে কোচ হাজো ইণ্ডিপেণ্ডেণ্ট হিচাপে ডিক্লেয়াৰ কৰিছিলে আৰু তাৰপিছতে কমতা কিংডমখন দুভাগত ডিভাইড হৈ গৈছিলে এভাগৰ নাম আছিলে কোচ বিহাৰ আৰু আন ভাগৰ নাম আছিলে কোচ হাজো 1584ত যেতিয়া নৰনাৰায়ণৰ মৃত্যু হৈছিলে তেতিয়া কমতা কিংডমখন দুভাগত ডিভাইড হৈ গৈছিলে যোনখিনি ইষ্টাৰ্ণ পাৰ্ট আছিলে সেইখিনিক কোচ হাজো বুলি নাম দিয়া হৈছিলে আৰু ৱেষ্টাৰ্ণ পাৰ্টখিনিক কোচ বিহাৰ বুলি আৰু কোচ হাজোৰ ৰজা হৈছিলে ৰঘুদেৱ নাৰায়ণ আৰু কোচ বিহাৰৰ ৰজা হৈছিলে লক্ষ্মী নাৰায়ণ আৰু ৰঘুদেৱ নাৰায়ণে হাজোত যোনটো ফেমাছ হয়গ্ৰীৱ মাধৱ টেম্পল আছে সেইটো ৰঘুদেৱ নাৰায়ণে বনাইছিলে আৰু এই টেম্পলটো মণিকোট হিলছৰ ওপৰত আছে বাট এৰাউণ্ড 17th century কোচ বিহাৰ বিকাম মোগল ফেচিল এণ্ড আহোম এনেক্স লাৰ্জ পৰ্চন অফ কোচ হাজো 17th century লৈ অহালৈ কোচ হাজো আৰু কোচ বিহাৰৰ যিসকল ৰজা আছিলে সেইসকল ৰজা ইমান প্ৰভাৱশালী ৰজা নাছিলে ডেটছ ৱাই কোচ বিহাৰখন মোগলৰ হাতত গুচি গৈছিলে আৰু কোচ হাজোৰ এটা বৃহৎ এৰিয়া আহোমৰ হাতত গুচি গৈছিলে ৰাল্ফ ফিন্স বুলি এজন ফেমাছ ইংলিছ ট্ৰেভেলাৰে কোচ কিংডমত ভিজিট কৰিছিলে আৰু তেওঁ নৰনাৰায়ণৰ টাইমত কোচ কিংডমত ভিজিট কৰিছিলে এতিয়া আমি কমতা কিংডমৰ কিছুমান ফেমাছ পাৰ্চনছ আৰু তেখেতসকলৰ কাম ডিছকাশ্যন কৰিম ইয়াৰে প্ৰথমজন হ'ল ৰাম সৰস্বতীয়ে মহাভাৰতক অসমীয়ালৈ ৰূপান্তৰিত কৰিছিলে দেন অনন্ত কণ্ডলীয়ে ভাগৱতক অসমীয়ালৈ ৰূপান্তৰিত কৰিছিলে নেক্সটজন হ'ল মাধৱ কণ্ডলীয়ে ৰামায়ণক অসমীয়ালৈ ৰূপান্তৰিত কৰিছিলে নেক্সট হ'ল হেম সৰস্বতীয়ে দুখন ফেমাছ বুক লিখিছিলে এখন হ'ল জয়ধৰ্ত বাধা আৰু নেক্সটখন হ'ল প্ৰহ্লাদ চৰিতা দেন পুৰুষোত্তম বিদ্যাবাগীছে এখন গ্ৰামাৰৰ বুক লিখিছিলে আৰু সেইখন গ্ৰামাৰৰ বুকৰ নাম আছিলে ৰত্নমালা দেন গকুল কায়থে এখন মেথামেটিক্সৰ ওপৰত অংকৰ ওপৰত কিতাপ লিখিছিলে চ' খেন ডাইনেষ্টি আৰু কোচ ডাইনেষ্টিৰ যিমানবোৰ ইম্পৰ্টেণ্ট ৰজা আছিলে আৰু তেখেতসকলৰ কাম আছিলে সেইবোৰ আমি ডিছকাশ্যন কৰিলোঁ এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাশ্যন কৰিম ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ এণ্ড লাষ্ট কিং অফ খেন ডাইনেষ্টি চ' খেন ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে পৃথু আৰু লাষ্ট ৰজা আছিলে নীলম্বৰ নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডেড আছাম এণ্ড ডিউৰিং দ্য ৰেইন অফ আৰু যোনজন ফাৰ্ষ্ট মুছলিম আছিলে অসমত ইনভেড কৰা সেইজন আছিলে মহম্মদ বিন বাক্তিয়াৰ খিলজী আৰু তেখেতে পৃথুৰ টাইমত অসমত ইনভেড কৰিছিলে নেক্সট কুৱেশ্যনটো হ'ল টুগৰিল খান ৱাজ ডিফিটেড বাই টুগৰিল খান ডিফিট হৈছিলে টুগৰিল খানক ডিফিট কৰিছিলে হাইন্দৰ ৰজাই আৰু টুগৰিল খানে 1257 AD অসমত ইনভেড কৰিছিলে কনকিউৰৰ অফ কামৰূ কামতা কইন্স ৱেৰ ইছুড বাই কনকিউৰৰ অফ কামৰূ কামতা কইন্স ইছুড কৰিছিলে আলাউদ্দিন হুছেইন শ্বাহে হু ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে বিশ্বসিংহ বাট যদি আপোনালোকে এক্সামত সোধে হু ৱাজ দ্য প্ৰজেনিটৰ অফ কোচ ডাইনেষ্টি তেতিয়াহ'লে আপোনালোকে এনচাৰ দিব লাগিব হাৰিয়া মণ্ডল নেক্সট কুৱেশ্যনটো হ'ল কেপিটেল অফ কমতা কিংডম ডিউৰিং দ্য ৰেইন অফ কোচ আৰু কমতা কিংডমৰ কেপিটেল আছিলে কোচৰ টাইমত কোচ বিহাৰ নেক্সট কুৱেশ্যনটো হ'ল ট্ৰিটি অফ মাজুলী চাইন হৈছিলে আহোম ৰজা চুকাম্ফা আৰু চিলাৰায়ৰ মাজত আৰু ট্ৰিটি অফ মাজুলী চাইন হৈছিলে 1563 AD চিলাৰায় ৱাজ অলছ' ন'ন এজ চিলাৰায়ক শুক্লধ্বজ বুলি জনা গৈছিলে গোহাঁই কমল আলি ৱাজ বিটুইন আমি অলপ আগতে পঢ়িছোঁ যে গোহাঁই কমল আলিটোৱে কোচ বিহাৰক নাৰায়ণপুৰলৈ কানেক্ট কৰিছিলে দেন নেক্সট কুৱেশ্যনটো হ'ল কোচ হাজো ৱাজ ক্ৰিয়েটেড ইন 1584ত কোচ বিহাৰ আৰু কোচ হাজো ফৰ্ম হৈছিলে আৰু কোচ বিহাৰৰ যোনজন ফাৰ্ষ্ট ৰজা আছিলে সেইজন আছিলে লক্ষ্মীনাৰায়ণ আৰু কোচ হাজোৰ ফাৰ্ষ্ট ৰজা আছিলে ৰঘুদেৱ নাৰায়ণ ফাৰ্ষ্ট কিং অফ কোচ হাজো এইটো আমি অলপ আগতে পঢ়িলোৱে হয়গ্ৰীৱ মাধৱ টেম্পল ইজ বিল্ড বাই
হয়গ্ৰীৱ মাধৱ টেম্পলটো বনাইছিলে ৰঘুদেৱ নাৰায়ণে আৰু হয়গ্ৰীৱ মাধৱ টেম্পলটো মণিকোট হিলছৰ ওপৰত আছে নেম অফ দ্য ইংলিছ ট্ৰেভেলাৰ ভিজিটেড কোচ কিংডম ৰাল্ফ ফিন্স বুলি এজন ইংলিছ ট্ৰেভেলাৰ আছিলে যোনজনে কোচ কিংডম ভিজিট কৰিছিলে যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু এই ভিডিঅ'টোত যদি মই কিবা ইনফৰমেশ্যন ভুলকৈ প্ৰেজেণ্ট কৰিছোঁ তেনেহ'লে কমেণ্ট ছেকশ্যনত মোক জনাই দিব এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ